Hey guys, good morning. আহি গ'লো এটি নতুন মিনি ব্লগৰ সৈতে। দুদিন ভিডিঅ' দিব পৰা নাছিলোঁ বৰষুণৰ কাৰণে। আজি আৰু পুৰা মই কলা ব্লেক মান হৈ ওলাইছোঁ। ঘড়ী লম্পেন সকলো মানে কলাই আৰু গাইজ দেখছি না বৰষুণৰ কাৰণে মোৰ গাড়ীৰ অৱস্থা বাপৰে বাপ একদম উপায় নাই দিয়ক। ডেইলি আপডাউন কৰা গাড়ী আৰু হ'বই এইখিনি। আজি বৰষুণ নাহিলে মই আহি পালোঁ বৰাগাঁও। আগতে মানে বৰষুণ দিলে এইখিনি ঠাইত ইমান মানে জাম হৈ যায়। এতিয়া দলংখন খোলা দিয়াৰ কাৰণে পুৰা ওপৰত যাব পৰা হৈছে, ধুনীয়া হৈছে। ওপৰফালে পানী হৈ যায় ন, এইখিনিৰ পৰা পুৰা গোটেই একদম জাম হৈ যায়। আৰু গাইজ দেখছি নাই পানী বৰাগাঁও ফ্লাইঅভাৰখন খোলা নিদিওঁতে মানে তলেদি সেনেকে যাব লগা হৈছিলে সকলো মানুহে। তাৰপিছত তাৰমানে জামৰ মানে ইমান এনেকুৱা পৰিস্থিতি হয়, পানী দেখছি না। এই দুদিন ভিডিঅ' দিব পৰা নাই বৰষুণৰ কাৰণে। লং ভিডিঅ' বনাম বুলি ভাবি আছিলোঁ, কিন্তু বৰষুণৰ কাৰণে পৰা নাই। আৰু মই আহিবৰ সময়ত মানে দিনটো কিবাকে শেষ হ'ল আৰু অফিচৰ পৰা ওলাই আহি কিবা এটা খাবলৈ সোমালোঁ। এনেই মানে ঠাণ্ডাৰ বতৰ আৰু গধূলি সময়ত এইগিলা বস্তু পুৰাবলৈ বহুত মন যায়। ফাৰ্ষ্ট আমি যিখন হোটেলত সোমাইছিলোঁ সেইখনৰ পৰা ওলাই আহি আৰু এখন বেলেগ হোটেলত সোমাইছোঁ। তাতে আমাৰ মন সন্তুষ্ট নহ'ল, ইয়াতে আৰু কিবা কিবি অৰ্ডাৰ দি দিলোঁ। আৰু খাই লওঁ দেই, আজিলৈ বাই বাই গাইজ।